ST LSC level খেল মহাৰণৰ শুভ আৰম্ভণি প্ৰগ্ৰামত আহিছোঁ আৰু আপোনালোকক ধন্যবাদ জনাইছোঁ। আপোনালোকে ইমান সাপোৰ্ট দিছে। আপোনালোকে যেনেকৈ আজি কোকৰাঝাৰ খেল মহাৰণৰ কাৰণে সাপোৰ্ট দিছে, এনেকৈ আপুনি বেলেগ আমাৰ 5টা LSCs আছে, বেলেগ LSCsৰ কাৰণেও আপোনালোকৰ সহায় বিচাৰিছোঁ। আপোনালোকক মই ডেটছখিনি জনাই দিছোঁ। যেনেকৈ দতমা ST LSCৰ আমি 7 তাৰিখ ডেটটো ৰাখিছোঁ। 7 তাৰিখ আপোনালোকে যাব, তাত প্ৰগ্ৰামটো চাব। আমাৰ গোসাইগাঁৱৰ 12 তাৰিখ ৰাখিছোঁ, পৰ্বতজৰা 17 তাৰিখ ৰাখিছোঁ আৰু আমাৰ ভাউকুংগুৰিৰ 22 তাৰিখত আছে, 22nd জানুৱাৰী ডিচেম্বৰ 22nd ডিচেম্বৰ। চ' আমি আপোনালোকক জনাবলৈ সুখী হৈছোঁ যে আমাৰ অসমৰ যিমানখিনি জিলা আছে তাৰ আণ্ডাৰত ধুবুৰী আৰু কোকৰাঝাৰে মানে আজি LSC লেভেল কম্পিটিশ্যনছটো আৰম্ভণি কৰাৰ ষ্টাৰ্ট কৰিছে, যাতে আমাৰ যিমানখিনি স্পৰ্টছ পাৰ্চনছ আছে, খেলাড়ীসকল আছে, তেখেতসকলক ডিষ্ট্ৰিক্ট লেভেল কম্পিটিশ্যনছ আৰু ষ্টেট লেভেল কম্পিটিশ্যনছত যাবলৈ মানে যিমান প্ৰেক্টিছ টাইম লাগিব সেইখিনি তেখেতে পাব পাৰে ধুনীয়াকৈ। আৰু আশা ৰাখিছোঁ, আই এম ভেৰি হোপফুল ডেট ষ্টেট লেভেলত ডেফিনেটলি আমাৰ যিমান 4-5টা স্পৰ্টছ আছে তাৰ পৰা নিশ্চয় টীম জিকি আনিব বুলি মই বহুত মানে আশাবাদী। আৰু থেংক ইউ। ST LSC লেভেল খেল মহাৰণৰ শুভ আৰম্ভণি প্ৰগ্ৰামত আহিছোঁ আৰু আপোনালোকক ধন্যবাদ জনাইছোঁ। আপোনালোকে ইমান সাপোৰ্ট দিছে। আপোনালোকে যেনেকৈ আজি কোকৰাঝাৰ খেল মহাৰণৰ কাৰণে সাপোৰ্ট দিছে, এনেকৈ আপুনি বেলেগ আমাৰ 5টা LSCs আছে, বেলেগ LSCsৰ কাৰণেও আপোনালোকৰ সহায় বিচাৰিছোঁ। আপোনালোকক মই ডেটছখিনি জনাই দিছোঁ। যেনেকৈ দতমা ST LSCৰ আমি 7 তাৰিখ ডেটটো ৰাখিছোঁ। 7 তাৰিখ আপোনালোকে যাব, তাত প্ৰগ্ৰামটো চাব। আমাৰ গোসাইগাঁৱৰ 12 তাৰিখ ৰাখিছোঁ, পৰ্বতজৰা 17 তাৰিখ ৰাখিছোঁ আৰু আমাৰ ভাউকুংগুৰিৰ 22 তাৰিখত আছে, 22nd জানুৱাৰী ডিচেম্বৰ 22nd ডিচেম্বৰ। চ' আমি আপোনালোকক জনাবলৈ সুখী হৈছোঁ যে আমাৰ অসমৰ যিমানখিনি জিলা আছে তাৰ আণ্ডাৰত ধুবুৰী আৰু কোকৰাঝাৰে মানে আজি LSC লেভেল কম্পিটিশ্যনছটো আৰম্ভণি কৰাৰ ষ্টাৰ্ট কৰিছে, যাতে আমাৰ যিমানখিনি স্পৰ্টছ পাৰ্চনছ আছে, খেলাড়ীসকল আছে, তেখেতসকলক ডিষ্ট্ৰিক্ট লেভেল কম্পিটিশ্যনছ আৰু ষ্টেট লেভেল কম্পিটিশ্যনছত যাবলৈ মানে যিমান প্ৰেক্টিছ টাইম লাগিব সেইখিনি তেখেতে পাব পাৰে ধুনীয়াকৈ। আৰু আশা ৰাখিছোঁ, আই এম ভেৰি হোপফুল ডেট ষ্টেট লেভেলত ডেফিনেটলি আমাৰ যিমান 4-5টা স্পৰ্টছ আছে তাৰ পৰা নিশ্চয় টীম জিকি আনিব বুলি মই বহুত মানে আশাবাদী। আৰু থেংক ইউ।